কাইলৈ ঘোষণা হ'ব উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল। পুৱা 9 বজাত ঘোষণা কৰা হ'ব উচ্চতৰ মাধ্যমিকৰ ফলাফল। অনলাইন যোগে ঘোষণা হ'ব এই ফলাফল। কলা, বিজ্ঞান, বাণিজ্য আৰু বৃত্তিমুখী শিক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব। 14টা ৱেবছাইটত উপলব্ধ হ'ব ফলাফল। এই ৱেবছাইটকেইটা এই মুহূৰ্তত আমি পুনৰবাৰ আপোনালোকৰ বাবে জনাইছোঁ www.asec.nic.in, www.assamresults.in, www.school9.com, ছাত্ৰ ছাত্ৰীসকল এই মুহূৰ্তত আহি পৰিছে তোমালোকৰ বাবে এটা বিগ ব্ৰেকিং নিউজ। অৰ্থাৎ কাইলৈ হৈছে 2 জুন। কাইলৈ ৰিজাল্ট ঘোষণা কৰা হ'বনে নাই তাৰে বাবে তোমালোকৰ বাবে এই ভিডিঅ'টো আগবঢ়াইছোঁ। এই মুহূৰ্তত তোমালোকে ভিডিঅ'খন চাইছা যেন নিউজটোত চাইছা যেন কাইলৈ অৰ্থাৎ কালিৰ কথা কৈছে যেন 2 জুনত ঘোষণা কৰা হ'ব নেকি এইচএছৰ ফলাফল। ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ ৰিজাল্ট 2 জুনত পুৰাই সম্ভাৱনা আছে দিবলৈ। গতিকে তোমালোকে নিশ্চিন্তাতে থাকা, তোমালোকৰ ৰিজাল্ট অৰ্থাৎ কাইলৈ ঘোষণা কৰা হ'ব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ তাত যদি মোৰ ভিডিঅ'টো ভাল লাগি থাকে তেতিয়াহ'লে তোমালোকে লাইক আৰু ছাবস্ক্ৰাইবটো কৰি দিবা।